Hello dear kids, আজিৰ ভিডিঅ'টিৰ জৰিয়তে তোমালৈ লৈ আহিছোঁ আমাৰ ভাৰতবৰ্ষৰ বিষয়ে চমুকৈ। ব'লা তেনেহ'লে আমি ভিডিঅ'টি দেৰি নকৰি আৰম্ভ কৰোঁ। এটা কাম কৰিলে ভাল হয়, তোমালোকে কলম আৰু বহি লৈ তোমালোকে নোটবোৰ বনাই যাবা, ঠিক আছে? কামত আহিব। প্ৰথম পইণ্টটো হ'ল ভাৰতৰ মুঠ মাটিকালি। ভাৰতবৰ্ষৰ মুঠ মাটিকালি হ'ল 32,87,263 বৰ্গ কিলোমিটাৰ, ঠিক আছে? কিমান তেতিয়াহ'লে? 32,87,263 বৰ্গ কিলোমিটাৰ। মাটিকালিৰ ভিত্তিত ভাৰতৰ স্থান পৃথিৱীৰ ভিতৰত সপ্তম। মাটিকালিৰ ফালৰ পৰা যদি চোৱা হয় তেতিয়াহ'লে ভাৰতৰ স্থান পৃথিৱীৰ অন্য দেশবোৰতকৈ ইয়াৰ স্থান হ'ল সপ্তম, মানে 7 নম্বৰ স্থানত আছে। ইয়াৰ প্ৰথম স্থানত কোন আছে জানানে? প্ৰথম স্থানত আছে ৰাছিয়া। ৰাছিয়া বহুত বেছি ডাঙৰ দেশ। 2 নম্বৰত আছে কানাডা, তাৰপিছত আছে চীন, তাৰপিছত আমেৰিকা, ব্ৰাজিল, অষ্ট্ৰেলিয়া আৰু 7 নম্বৰত আছে ভাৰত, ঠিক আছে? তোমালোকে লিখি যাবা। নেক্সট পইণ্ট, জনসংখ্যাৰ ভিত্তিত ভাৰতৰ স্থান দ্বিতীয়। আমি প্ৰথমতে পাইছিলোঁ মাটিকালিৰ ভিত্তিত। মাটিকালিৰ ভিত্তিত ভাৰতৰ স্থান হ'ল সপ্তম, কিন্তু জনসংখ্যাৰ ফালৰ পৰা যদি চোৱা হয় তেতিয়াহ'লে ভাৰতবৰ্ষৰ স্থান দ্বিতীয়। ইয়াৰ প্ৰথম স্থানত কোন আছে জানানে? প্ৰথম স্থানত আছে চীন আৰু তৃতীয় স্থানত আছে আমেৰিকা। তেতিয়াহ'লে 2 নম্বৰ স্থানত কোন? 2 নম্বৰ স্থানত হ'ল ভাৰতবৰ্ষ, ঠিক আছে? উত্তৰৰ পৰা দক্ষিণলৈ ভাৰতৰ বিস্তৃতি। উত্তৰৰ পৰা দক্ষিণলৈ যদি চোৱা হয়, উত্তৰৰ পৰা দক্ষিণলৈ কোনফালে জানানে? আমি সৰুতে পাই আহিছোঁ জানানে যে এখন মেপত ওপৰ ফালে উত্তৰ, তলৰ ফালে দক্ষিণ, সোঁহাতে পূব আৰু বাওঁহাতে পশ্চিম, ঠিক আছে? ওপৰ ফালে কি তেতিয়াহ'লে? উত্তৰ আৰু তলৰ ফালে হ'ল দক্ষিণ। উত্তৰৰ পৰা দক্ষিণলৈ যদি চোৱা হয় ইয়াৰ দৈৰ্ঘ্য ভাৰতবৰ্ষৰ বিস্তৃতি হ'ল তেতিয়াহ'লে 3,214 কিলোমিটাৰ, 3,214 কিলোমিটাৰ। আৰু পূবৰ পৰা পশ্চিমলৈ, পূব কোনফালে তেতিয়াহ'লে? পূব এইফালে। পূবৰ পৰা পশ্চিমলৈ তেতিয়াহ'লে ইয়াৰ বিস্তৃতি কিমান হ'ব? 2,933 কিলোমিটাৰ, 2,933 কিলোমিটাৰ, ঠিক আছে? তাৰপিছতে মুঠ জলসীমা অন্য দেশৰ লগত ভাৰতৰ যি পানীৰ ফালৰ পৰা, জল মানে পানী নহয় জানো? পানীৰ যি সীমা অন্য দেশৰ সৈতে, সেই সীমাৰ পৰিমাণ হ'ল 7,516.6 কিলোমিটাৰ, 7,516.6 কিলোমিটাৰ, ঠিক আছে? জলসীমা বুলি ক'লে সাধাৰণতে কোনখিনি অংশ বুজো আমি? ইয়াৰ পৰা চাই যোৱা, এইখিনি হ'ল আমাৰ জলসীমা, ঠিক আছে? আৰু আছে জলসীমা, ইয়াত আছে আমাৰ আৰু দুখন ৰাজ্য আছে নহয়, কেন্দ্ৰীয় শাসিত ৰাজ্য বুলি কয়, এই দুখন, ঠিক আছে? আন্দামান এণ্ড নিকোবৰ আৰু ইয়াত আছে আমাৰ লক্ষদ্বীপ। এই গোটেইখিনি লগাই আমাৰ মুঠ জলসীমা হয়গৈ 7,516 কিলোমিটাৰ। আৰু মুঠ স্থলসীমা, স্থল মানে মাটিৰ লগত বাউণ্ডেৰী, ঠিক আছে? মাটিৰ সৈতে এইখিনি যদি আমি চাওঁ, এইখিনি হ'ল স্থলসীমা। স্থলসীমাৰ পৰিমাণ আমাৰ কিমান হয় বুলি ক'লে 15,200। স্থলসীমা আমাৰ বেছি আছে, 15,200 কিলোমিটাৰ, আৰু জলসীমা হ'ল তেতিয়াহ'লে 7,516.6 কিলোমিটাৰ। আকৌ মনতে প্ৰশ্ন হয় যে এই দুখনক বাদ দি আন্দামান আৰু নিকোবৰক বাদ দিলে কিমান হ'ব? আন্দামান আৰু নিকোবৰক ধৰি ল'লেহে আমাৰ 7,516 কিলোমিটাৰ হয় জলসীমা। কিন্তু যদি আন্দামান নিকোবৰ আৰু লক্ষদ্বীপক যদি এৰি দিয়া হয় বা হিচাপ নকৰা হয়, তেতিয়া জলীয় সীমা কিমান হ'ব জানানে? তেতিয়া হ'ব অকল এইখিনিতে কিমান আছে? 6,100 কিলোমিটাৰ, 6,100 কিলোমিটাৰ। নিশ্চয় তোমালোকে লিখি গৈছা, লিখি গ'লে তোমালোকৰ পিছত কামত আহিব। নেক্সট পইণ্ট, ভাৰতে মুঠ 7খন দেশৰ লগত আন্তঃৰাষ্ট্ৰীয় সীমা ভাগ বতৰা কৰে। ভাৰতে 7খন বিদেশী ৰাষ্ট্ৰৰ সৈতে সীমা ভাগ বতৰা কৰে, আৰু সেই ভাৰতৰ কাষতে লাগি থকা সেই বিদেশী ৰাষ্ট্ৰকেইখন কোনকেইখন জানানে? প্ৰথমখন হ'ল পাকিস্তান, তাৰপিছত আছে আফগানিস্তান, তাৰপিছত চীন, নেপাল, ভূটান, ম্যানমাৰ আৰু বাংলাদেশ, ঠিক আছে? পাকিস্তান, আফগানিস্তান, চীন, নেপাল, ভূটান, বাংলাদেশ আৰু এইফালে আছে ম্যানমাৰ। তাৰপিছত আৰু এটা পইণ্ট, বাংলাদেশৰ লগত আটাইতকৈ বেছি সীমা শ্বেয়াৰ কৰে বা সীমাৰ ভাগ বতৰা কৰে কোনে? ভাৰতে। এতিয়া প্ৰশ্ন আহিব পাৰে যে ভাৰতে কোনখন দেশৰ লগত বেছিকৈ সীমা ভাগ বতৰা কৰে?
ইয়াৰ উত্তৰ হ'ব বাংলাদেশৰ লগত। ঠিক আছে, বাংলাদেশৰ লগত আটাইতকৈ বেছি সীমাৰ ভাগ বতৰা কৰে। তাৰপিছতে আটাইতকৈ কম সীমা ভাগ বতৰা কৰে কাৰ লগত জানানে? আটাইতকৈ কম সীমা ভাগ বতৰা কৰে আফগানিস্তানৰ লগত। আফগানিস্তানৰ লগত কম সীমা ভাগ বতৰা কৰে আৰু ইয়াৰ পৰিমাণ হ'ল 106 কিলোমিটাৰ। বাংলাদেশৰ লগত 4096 আৰু আফগানিস্তানৰ লগত 106 কিলোমিটাৰ। বাংলাদেশৰ লগত 4096 কিলোমিটাৰ আৰু আফগানিস্তানৰ লগত 106 কিলোমিটাৰ। ঠিক আছে, নিশ্চয় তোমালোকে বুজি পালা। আজিৰ ভিডিঅ'টি ইমানেই আছিল। বৰ বিশেষ ভিডিঅ'বোৰ দীঘলীয়া নকৰোঁ, গতিকে ভিডিঅ'টি নিশ্চয় তোমাৰ কামত আহিলে আশা কৰোঁ তোমালোকে নোট কৰি ল'লা আৰু ভৱিষ্যতে এনেধৰণৰ ভিডিঅ'বোৰ পাই থাকিবৰ কাৰণে তোমালোকে চেনেলটি ছাবস্ক্ৰাইব কৰি থ'বা আৰু যিটো বেল আইকন আছে নহয় সেইটো প্ৰেছ কৰি থ'বা। ঠিক আছে, তেতিয়াহ'লে আজিলৈ আহোঁ। ভিডিঅ'টি শেষলৈকে চোৱাৰ কাৰণে থেংক ইউ দেই।